চিকিৎসা কৰিবলৈ গৈছিলোঁ এই প্ৰথম কৰোণা তাৰপিছত আপোনাৰ এতিয়া 3 বছৰ থাকিলোহি আৰু 20 চনত ঘূৰি আহি 2 মাহ থাকিলোঁ তাত এতিয়া থাকি পেলাই হেৰি কৰিছিলোঁগৈ 2020 চনত এনেকৈ আছিলোঁগৈ তপস্যা কৰি কমণ্ডলো চুৰ কৰিলে ৰুদ্ৰাক্ষ চুৰ কৰিলে তাত আৰু গাও অকণমান বেয়া লাগিলে সেইকাৰণে ঘূৰি গুচি আহিলোঁ এতিয়া 3 বছৰ আকৌ গুটি গুচি খালোঁ খাই পেলাই এনেকৈ যাওঁগৈ বুলিহে ভাবিছোঁ আমি এপাক আহিলোঁ তেওঁ ৰুমমেট নহয় তেওঁ মোৰ সহপাঠী PU ফাৰ্ষ্ট ইয়েৰ আমাৰ দিনত PU বুলি কয় প্ৰি ইউনিভাৰ্চিটি বুলি কয় যিটো পাছত ডিগ্ৰী হ'ল PD হ'ল পাছত এতিয়া হায়াৰ ছেকেণ্ডেৰী হ'ল সেইটোকে PU বুলি কয় আমাৰ দিনত প্ৰি ইউনিভাৰ্চিটি কোৰ্চ আৰ্টছৰ 77-79ত সিদ্ধাৰ্থ ভট্টাচাৰ্য মোৰ ক্লাছ ফ্ৰেণ্ড গতিকে তেওঁৰ লগত মই দুটা ৰাস্তাৰে ৰিলেটেড 1 নম্বৰ মই তেওঁ ক্লাছ ফ্ৰেণ্ড এক্সকিউজ মি 1 নম্বৰ হ'ল মই তেওঁ ক্লাছ ফ্ৰেণ্ড একেবিলাক ছাবজেক্টেই ইকনমিক্স পলিটিকেল চায়েন্স এডুকেশ্যন হিষ্ট্ৰী একেলগে তাৰ উপৰি আৰু এটা মই তেওঁৰ লগত ৰিলেশ্যন হৈছিলে যে মোৰ ৰুমমেটটো তেওঁৰ